নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আহিছে ভাল খবৰ, অৰ্থাৎ সোণালী সুযোগ আহিছে। ৩৫,০০০তকৈ অধিক পদ মুকলি হৈছে, নতুন পদ, আৰু এই পদবোৰৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব আৰু নিজৰ নিজৰ জিলাতে ইয়াতে চাকৰিসমূহ লাভ কৰিব। ঠিক আছে, তো ৩৫,০০০তকৈ অধিক পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট সকলোৰে বাবে আছে পদ। সকলো কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ হয় এইসমূহ। ল'ৰা ছোৱালী সকলোৰে বাবে আছে পদ আৰু কোনো ধৰণৰ ইয়াতে এক্সাম দিব নালাগে। ঠিক আছে, ডাইৰেক্ট জইনিং হ'ব আৰু অনলাইন আবেদন কৰিব লাগিব। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক দিয়া থাকে, তাত গৈ আপোনালোকে জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব বা ক্লিক হেয়াৰত ক্লিক কৰি জইন হ'ব পাৰিব। তো এই নটিফিকেশ্যনটো আহিছে এক্সিছ বেংকৰ ফালৰ পৰা আহিছে, 2024-25 বৰ্ষৰ চাকৰি। ঠিক আছে, তো ইয়াতে পোষ্টৰ ডিটেইলছসমূহ যদি আমি চাওঁ, ইয়াতে চাওক, ভেকেঞ্চি এক্সিছ বেংক 2024-25ৰ চাকৰি। ইয়াতে পোষ্ট নেমসমূহ দিয়া হৈ আছে, কি কি পোষ্ট আছে। পোষ্টসমূহ আছে এক্সিছ বেংক এছিষ্টেণ্ট, এডমিন এক্সিকিউটিভ, এক্সিকিউটিভ এছিষ্টেণ্ট, বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, ক্লাৰিকেল হেড, লগতে এডমিন এক্সিকিউটিভ, বিজনেছ এনালাইচিষ্ট আৰু মেনেজাৰ আৰু ক্লাৰ্ক আৰু ড্ৰাইভাৰৰ ইয়াতে সৰ্বমুঠ পদ আছে। ঠিক আছে, তো বহুতকেইটা কেটেগৰীত ইয়াতে পদ আছে, এক্সিছ বেংকৰ ফালৰ পৰা আহিছে। ইয়াতে এপ্ৰক্সিমেটলি 35,500টা পদ ইয়াতে মুকলি হৈ আছে। ঠিক আছে, ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াতে পদ আছে। তো সকলোৱে আবেদন কৰিব পাৰিব। 8 পাছ যোনে কৰিছে, লগতে 10 পাছ যোনে কৰিছে, লগতে HS আৰু লগতে গ্ৰেজুৱেশ্যন যোনে কৰিছে, সকলোৱে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোডটো ইয়াতে অনলাইন আবেদন কৰিব লাগিব আৰু মেইল ফিমেল কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে মাহিলী দৰমহা দিছে 45,000 টকাকৈ প্ৰতিমাহে ইয়াতে চেলাৰী প্ৰদান কৰিব। আৰু বয়সৰ সময়সীমা ইয়াতে যদি চাওঁ, তেনেহ'লে 18 বছৰ বয়স দিছে মিনিমাম, আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। SC STয়ে পাব 5 বছৰ আৰু OBC MOBCয়ে পাব 3 বছৰ এজ ৰিলেক্সেশ্যন। ঠিক আছে, আৰু ইয়াতে এপ্লিকেশ্যন ফিজ নীল। এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ফ্ৰী হয়। ঠিক আছে, আৰু লগতে চিলেকশ্যন প্ৰচেছটোত যদি চাওঁ, ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে। আপোনালোকে এপ্লাই কৰাৰ পাছত শ্বৰ্ট লিষ্ট কৰা হ'ব, তাৰ পাছত আপোনালোকৰ ডাইৰেক্ট ইয়াতে চিলেকশ্যন হ'ব নিজৰ নিজৰ ডিষ্ট্ৰিক্টত। ঠিক আছে, চাওক, ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন উল্লেখ কৰিছে। ইয়াতে 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট সকলো কেণ্ডিডেটে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু অনলাইন আবেদন কৰোঁতে আপোনালোকে নিজৰ ষ্টেটখন আৰু নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, য'ত চিলেক্ট কৰে তাতেহে কিন্তু আপোনালোকৰ চাকৰিসমূহ লাভ কৰিব। এটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ এপ্লাই কৰোঁতে আপোনালোকে ৰিজিউম বা CV দিব লাগিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যনেল চাৰ্টিফিকেটসমূহ তাতে দিব লাগিব, লগতে কাষ্ট চাৰ্টিফিকেট, আৰু যিখিনি জেনেৰেল কেণ্ডিডেট বা কাষ্ট চাৰ্টিফিকেট নাই তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিব নালাগে, আৰু এজ প্ৰুফ চাৰ্টিফিকেট ইয়াতে দিব লাগিব। ঠিক আছে, এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব লাগিব। চাওক, আবেদন কৰিবৰ বাবে অনলাইন মাধ্যমেৰে কৰিব লাগিব। এক্সিছ বেংকৰ অফিচিয়েল কেৰিয়াৰ ছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে ইম্পৰ্টেণ্ট ডেটছত অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট জানুৱাৰী মাহলৈকে ইয়াতে আছে, বা জানুৱাৰী মাহলৈকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আমাৰ হোৱাটছআপৰ লিংকটো ইয়াতে দিয়া হৈ আছে, ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে হোৱাটছআপত জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ। ঠিক আছে, আৰু অনলাইন আবেদনৰ লিংকটো দিয়া হৈ আছে, ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এটা কথা মন কৰিব, অনলাইন আবেদন কৰোঁতে কিন্তু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। সোণালী সুযোগ আহিছে, যিখিনি বন্ধু বান্ধৱীয়ে গম নাপায় তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।